হনুমান পৰ্বতৰ সমান আছিল। বন্ধন আঁতৰাবৰ কাৰণে সি নেউলৰ সমান সৰু হ'ল। ৰাক্ষসৰ হাতত হনুমান সৰু হৈ আছিল। মূৰ পুলুকাদি সকলো বন্ধনৰ পৰা বাহিৰ হ'ল। হনুমানক যিমান ৰাক্ষসে বেঢ়ি আছিল তাৰ পৰাক্ৰম দেখি ত্ৰাসত সকলো পলালে। হনুমানে গছত উঠি ধুমধাম দৌৰিবলৈ ধৰিলে। কাৰো প্ৰাণে মাৰে, কাৰোবাক গোফ দাৰি পুৰিলে। ৰাক্ষসবিলাকে পিছলৈ নোচোৱাকৈ পলাবলৈ ধৰিলে। হনুমানে ৰাজদ্বাৰত থাকি লংকাপুৰী জ্বলাবলৈ উপায় চিন্তা কৰিব ধৰিলে। সূৰ্যৰ ৰশ্মিত যেন সকলো ঘৰ জ্বলি গ'ল। মেঘৰ মাজত বিদ্যুতৰ নিচিনাকৈ নেজত অগ্নি জ্বলে। বীৰে জাঁপ দি ডাঙৰ ঘৰবোৰত পৰেগৈ। পুত্ৰৰ সহায়ৰ কাৰণে পিতৃ পৱন আহি মিলি দুগুণ শক্তিৰে জুই জ্বলিবলৈ ধৰিলে। ইটো ঘৰৰ পৰা সিটো ঘৰত জাঁপ দি ঘৰবিলাক পুৰিবলৈ ধৰিলে। আধা স্ত্ৰী পুৰুষৰ গাৰ ছাল পুৰিলে। উলংগ উন্মত্ত হৈ কিছুমান পলাল। হনুৱে ৩ লক্ষ নাৰীৰ জীৱন নাশ কৰিলে। ৰত্নৰে নিৰ্মিত অতি মনোহৰ ঘৰবিলাক লেখা জোখা নোহোৱাকৈ পুৰিলে। চাৰিওফালে পৰ্বতৰ সমান অগ্নিয়ে ঘেৰি ধৰিলে। অসংখ্য জীৱ জন্তু তাত পুৰিবলৈ ধৰিলে। সোণৰ লংকাপুৰী তিলকতে দহি শেষ কৰিলে। ৰাজঘৰ পাত্ৰঘৰ একোৱেই নাথাকিলে। বিভীষণ আৰু কুম্ভকৰ্ণ বাচি থাকিল। কুম্ভকৰ্ণৰ ঘৰ বাচিলে গছে আগুৰি থকাৰ কাৰণে। ঘৰৰ ভিতৰত কুম্ভকৰ্ণ শুই আছিল। ঘৰত অগ্নি জ্বলা হ'লে নিশাচৰ মৰিলহেঁতেন। যুদ্ধ কৰি মৰাৰ নিবন্ধ থকাৰ কাৰণে অন্য ঘৰ পুৰিলে, কিন্তু কুম্ভকৰ্ণৰ ঘৰ নুপুৰিলে। লংকাৰ সকলো প্ৰাণীয়ে হাহাকাৰ কৰিবলৈ ধৰিলে। সীতাই হনুমানক ক'লে, হে হনুমান, এয়া কি কৰিলা? হনুমানে ক'লে, এয়া কি কৰিলোঁ? হিতে বিপৰীত হ'ল। সীতাক বিনাশ কৰিলোঁ। সীতা আয়ু বোধ কৰোঁ ৰক্ষা নাপালে। কি কৰিলোঁ? ধিক ধিক মোৰ জীৱন। বল বুদ্ধি বিক্ৰম মোৰ অকাৰণ হ'ল। যি সীতাৰ কাৰণে মই সাগৰ পাৰ হ'লোঁ, সেই সীতাক পুৰিলোঁ। মই কেনেকৈ প্ৰাণ ধৰি থাকিম? পুত্ৰ হৈ মাতৃক পুৰিলোঁ। এই কথা ত্ৰিভুৱনে গাব, মই ইয়াতে মৰি যোৱাই ভাল। দেৱতাই ক'লে, হে হনু, সীতা দেৱী ৰক্ষা হ'ল, অগ্নিয়ে পুৰা নাই। তুমি আনন্দৰে লংকা দাহন কৰা। লংকা ভস্ম কৰি পেলোৱা। কিহৰ কাৰণে ৰাখি থৈছা? দেৱবাক্যৰ ওপৰত নিৰ্ভৰ কৰি হনুৱে লংকাৰ ঘৰবিলাক ইটোৰ পিছত সিটো পুৰিবলৈ ধৰিলে। ৰাক্ষস ৰাক্ষসীবিলাকো পুৰি মৰিবলৈ ধৰিলে। সীতাৰ ওচৰলৈ হনুমানৰ পুনৰাগমন ও উভয়ৰ কথোপকথন। হনুমানৰ নেজৰ অগ্নিয়ে আকাশত ২০০ যোজন ব্যাপিলে। সীতাই ভাবিলে, পৱন নন্দন পুৰি মৰিলে। মনে নামানি সীতাই বিলাপ কৰিব ধৰিলে। তেওঁক ৰাক্ষসী শৰমাই বুজাব ধৰিলে। হনু বন্দী হৈছে বুলি সেই কাহিনী শুনিছিলোঁ। ৰজাক সি দুৰ্বাক্য বচন মাতিলে, গতিকে তাক পুৰি মৰিবৰ কাৰণে নেজত অগ্নি দিছিল। সেই জুই হনুমানে ঘৰে ঘৰে লগাই দিলে। হনুমানক পুৰা নাই, সি কুশলে আছে। সেই সময়তে লংকা দাহ কৰি হনুমান পালেহি। পৱন নন্দনে সীতাৰ ওচৰলৈ গৈ নেজৰ অগ্নি সাগৰত পেলালে, কিন্তু জুই নুনুমালে, আৰুহে জ্বলিলে। সীতাক হনুৱে হাতজোৰ কৰি ক'লে, হে মা জননী, ইয়াৰ কাৰণ কি তুমি জানানে? এই জুই কেনেকৈ নুমাব? সীতাই ক'লে, হে হনু, তুমি জিভাৰে চেলেকি দিয়া, তেতিয়াহে অগ্নিৰ জ্বালা নিৰ্বাণ হ'ব। সেইমতে চেলেকি দিয়াত জুই নুমাল, কিন্তু মুখখন পুৰি গ'ল। হনুমানে পুনৰ সীতাৰ ওচৰলৈ আহি ক'লে, হে মা, তোমাৰ কাৰ্যত আহোঁতে মোৰ মুখখন পুৰিলে। জ্ঞাতিয়ে হাঁহিব, সেইটোহে দুখ। সীতাই ক'লে, জ্ঞাতিবৰ্গ কোনোৱেই বাদ নাযায়। মোৰ বাক্যত সকলোৰে মুখ পুৰা হ'ব। হনুমানে ক'লে, হে জননী, তেতিয়াহ'লে আহিলোহে। মই গ'লেহে ৰাম ৰঘুমণি আহিব। জানকীয়ে মৰমেৰে ক'লে, হে বাছা, তুমি অশোক বনত কিছুদিন লুকাই থাকা। জুয়ে তোমাৰ শৰীৰ কাতৰ কৰিছে। হনুমানে ক'লে, মাতা, এতিয়া সেই কথা নক'বা। মই গ'লেহে শ্ৰীৰাম লক্ষ্মণ আহিব।
দেৰি কৰিলে মোৰ কাম নষ্ট হ'ব। মই গ'লে সুগ্ৰীৱ মহাৰাজো আহিব। বান্দৰবিলাক জাপ মাৰি সাগৰ পাৰ হ'ব। মোৰ পিঠিত উঠি পাৰ হ'ব শ্ৰীৰাম লক্ষ্মণ। জানকীয়ে ক'লে, হে পৱন নন্দন, তোমাৰ সমান বীৰ কেইজন আছে? সীতাৰ কথা শুনি হনুমানে ক'লে, হে আই, মোতকৈ ডাঙৰ বীৰ বহুত আছে। মই সকলোতকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্ম কৰোঁ। সেইকাৰণে মোক লংকালৈ পঠাইছে। বীৰৰ ভিতৰত যদিও মোক নধৰে, তথাপিতো ৰাক্ষস লাখে লাখে মাৰিলোঁ। 20 কোটি প্ৰধান সেনাপতি আহিব। তুমি নিজেও ৰামৰ বাণৰ কথা জানা। আই, তোমাৰ দুখৰ অৱসান অতি সোনকালে হ'ব। তোমাৰ চৰণৰ সেৱক হনুমান আছেই। শ্ৰীৰামৰ হাতত ৰাৱণ ধ্বংস হ'ব। মা, হনুৰ কথা মনত ৰাখিবা। শুভ ক্ষণত লক্ষ্মণ আৰু সুগ্ৰীৱ আহিব। ৰাম নাৰায়ণে লংকা জয় কৰিব। হে জনক নন্দিনী, তুমি ভয় নকৰিবা। এই বুলি হাত জোৰ কৰি প্ৰণাম কৰিলে। হনুমানৰ আশ্বাসত সীতা দেৱী আনন্দিত হ'ল।